হে রাম বিনাশয় ধর্মশয় মোর পাপ ক্ষয় দেখাখিতো কেন উপকারী তাকু নেরে দেখে নিবে যে মুঠ করে আছে আউল কোন মহার অহংকারী হে রাম ইতু কথা থাকুক আগে পরলোকে যাইবে লাগে জানিল পথর সমল জন্ম কনক করা বিধা শুনাই তু কৃষ্ণ কথা কৈত জীবন চঞ্চল। এতিয়া আমাৰ গুৰুপুৰুষে কৃষ্ণ বস্তুটোত গুৰুত্ব দিব দিছে। এতিয়া কৃষ্ণ কৃষ্ণ আমি যদি বোলে দে কৃষ্ণইনো কি কৰিব আৰু আমি তেনেকৈ যদি ভাবোঁ তেতিয়া সেইটো আমাৰ দুখ আছে। আৰু জীৱসকলে কি হয়, আমি পূৰ্বজন্মত কি আছিলোঁ আমি সেইটো নাজানো, কিয়নো আমি মহাপাপী, সেইকাৰণে আমি নাজানো। কিন্তু যিসকল সাধক, যিসকলে মহাজ্ঞানতা লাভ কৰিছে, পৰম জ্ঞানী, যেনেকৈ শাস্ত্ৰত দিছে আমাৰ উদ্ধৱ মহন্ত, তেওঁলোকে বহু কথা জানে। গতিকে তেওঁলোকে সৎ পথেৰে যাব, বেয়া পথলৈ কেতিয়াও নাহে। তেওঁলোকক আনিব নাই। উদাহৰণ হিচাপে বিপ্ৰ দামোদৰ কিমান দুখীয়া, কিমান গৰীব হোৱাৰ ভিতৰতো তেওঁ দেহটো এৰি নিদিলে, কৃষ্ণৰ চৰণ কেতিয়াও এৰি নিদিলে। নিদিয়াৰ ফলত তেওঁ লাষ্ট টাইম সফলতা অৰ্জন কৰিলে। ঘৈণীয়েকে খালি মনত পেলাই দিলে, বোলে যাওকচোন, ইমান দুখ হৈছে, এবাৰ গৈ পেলাই কিবা এটা বিচাৰক, দি পঠাব, যাওক। কিন্তু তেওঁ আকৌ কি ফূৰ্তিত ওলাইছে গম পাইছে? ঘৈণীয়েকে যে পঠালে সেইটো কাৰণে একেবাৰে উৎফুল্লিত হৈছে। বিচাৰ ধান্দাটো নাই, তেওঁক লগ পোৱা ধান্দাটোহে আছে, যে মোৰ প্ৰভুক এবাৰ মই ইমান দিন দেখা নাই, বন্ধুজন একেলগে আমি বাল্যকালৰ বন্ধু, আমি একেলগে শিক্ষা প্ৰদান কৰিছিলোঁ। গতিকে মোৰ ফেমিলিয়ে যেতিয়া পঠাইছে মই যাওঁ, চাই আহোঁগৈ। আৰু যাওঁ এতিয়া খালী হাতে কিয় যাম? কাৰোবাৰ ঘৰৰ পৰা গৈ পেলাই কিবা দুমুঠি লৈ আছোঁ। আকৌ গৈ ধুনীয়াকৈ আনি কৰাগুৰি শুনি পেলাই এই টুপুলি এডোখৰতে বান্ধি লৈ তাকো লাজতে ইয়াতে সোমোৱাই লৈছে, লৈ কাঁহলতি চবতে গৈছে। গতিকে ভকতিৰ মাৰ্গটো কেনেকৈ আমাক দেখুৱাইছে চাওক। কৃষ্ণক পাবৰ কাৰণে, দৰ্শনৰ কাৰণে কিবা বস্তু লাগে বুলি আমি নাভাবোঁ। আমি কিন্তু কি ভাবোঁ, এতিয়া যশোদাই কৃষ্ণক বান্ধিছিলে, নাতিলে, ঠিক তেনেকৈ এটা আমাক মুখ সোমোৱাই দিলে। আমি এতিয়া কিবা এটা বস্তু পালে আমাক সেইটোৱে নহয়গৈ, আৰু লাগে, সেইটোতে আমি ৰতি থাকোঁ, আমাৰ শান্তি নাই। আকৌ কৈছে কি, ধনী আৰু দুখীয়া, কিন্তু ভাগৱতৰ ফালৰ পৰা ধনী কোনজন বুলি কৈছে আৰু দুখীয়া কোনজন বুলি কৈছে? ধনী এইজনক কৈছে যিজনে প্ৰভু ভগৱন্তৰ চৰণ সেৱা কৰি মুকুতিপ্ৰাপ্ত হ'বলৈ গৈ আছে, সেইজনকে ধনী কৈছে। ভকতে ক'ব লাগিব সেইজন মানুহ বৰ ভাল দেই, একেবাৰে সংৰাগ নাই। সেইকাৰণে মহাত্মা গান্ধীয়ে মাকে এটা উপদেশ দিছিলে, বোলে বোপাইও মানুহৰ জনম দুদিনীয়া, গতিকে তুমি জীৱনত কোনোবা যদি খালত পৰে তাক উঠাই দিবা, তোমাৰ মহাপুণ্য সঞ্চয় হৈ যাব। কিন্তু আমি কি কৰোঁ, কোনোবাজন বিপদত পৰিছে, হেঁচা মাৰি দিওঁ, মই যদি মগ দেখি, আমাৰ ভাৱটো হ'ল সেইটো। গতিকে আমি কেনেকৈ ঈশ্বৰক লাভ কৰিম? গতিকে সেইজন মহাত্মা গান্ধী গোটেই ভাৰতৰে পিতা হৈ গ'ল। প্ৰত্যেকৰ পকেটে পকেটে
তেওঁ তচবিৰ সোমাই আছে, তেওঁ টকাটোৱে চলে। মোদী আহিছিল, মোদীয়ে অকণমান চেষ্টা কৰিছিলে, কিন্তু নামানিলে, কোনো সেইটো গ্ৰাহ্য নকৰিলে। কাৰণ যিজন মহান ধৰ্ম পালে যে অহিংসাই পৰম ধৰ্ম, অহিংসাতে তেওঁ জয় কৰিছিল ইংৰাজৰ লগত। গতিকে সেয়া এটা আমাক নিদৰ্শনা দিছে। আমি তেনেকুৱা হ'ব লাগিব। এটা চৰ মাৰিছে বোলে বোপাইটো বহুত খং উঠি আছে, এইখনতো মাৰিবনে বাৰু? কোনেও নামাৰে। কিন্তু সেইটো সৎ আমি আনিব পাৰিব লাগিব। সেইটো আনিলে আমি ভাগৱতৰ কথাবিলাক অকণ অকণ পালন কৰা যেন লাগিব। কিন্তু আমি ভাগৱতত যিটো দিছে, এতিয়া ভাগৱত শুনিলে ইয়াত কৈছে যে আমি ভাগৱত শুনাৰ লগে লগে যদিহে কায় বাক্য মন চিত এক প্ৰকাৰ কৰি যদি আমি শুনিব পাৰোঁ, তেতিয়াহ'লে আমাক 7টা কাৰ্য সিদ্ধি হ'ব বুলি কৈছে। সেই কাৰ্যকেইটা কি কি? প্ৰথমে দহিব পাতেক ছয়। আমি প্ৰথম কায় বাক্য মন চিত যদি কৰি পেলাই ভাগৱত শুনো, তেতিয়া আমাৰ পাপ যদি আছে, তেতিয়া এইবিলাক নাশ হৈ যাব, লাহে লাহে নাশ হ'বলৈ ধৰিব। আৰু দ্বিতীয়তে কি হ'ব? দ্বিতীয়তে হ'ব কৰিবে মহাপুণ্য অদ্ভুতয়, মানে এটা পূৰ্ণ শক্তি পাব তেওঁ, অদ্ভুত মানে উপজিব। আৰু কৰাইবে বিষয়ত বিৰকতি, বিষয় বাসনাৰ ফালৰ পৰা তেওঁ লাহে লাহে বিৰকতি আহিব। একে সত্য কথা এইকেইটা। আৰু দ্বিতীয়তে কৃষ্ণত বাঢ়িব প্ৰেম ভকতি, তেতিয়া আপোনাৰ কৃষ্ণৰ প্ৰতি খুব প্ৰেম আহিব, কামত মন নালাগিব। আৰু উপজাইবে আদি বৈষ্ণৱ জ্ঞান, মায়াক কৰিয়া নিৰ্জান, আৰু চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত একে একে কৰি। 7টা খ্ৰীষ্টেপত লাষ্টত যিটো থৈবন্ত একে একে কৰি, এই যিখিনিটো যদি খুব একে ধ্বংসে 7টা ষ্টেপ আপুনি খৰচ কৰি যাব, তেতিয়া থৈবন্ত একে একে কৰি পূৰ্ণানন্দ হৰিয়ে। আৰু তেতিয়া ক'ত পামগৈ? আমি বৈকুণ্ঠ পামগৈ। বৈকুণ্ঠ পালে আমি আৰু আহিব নালাগে, আমি আৰু এই জীৱন চক্ৰত ঘূৰিব নালাগে। যদি আমি ভুল কৰি থাকোঁ, আমি এই জীৱন চক্ৰতে ঘূৰিব লাগিব। যেনেকৈ আজি চাওক, আজি এই আমাৰ সেৱতী ঘৰ বাপজন ঢুকোৱাৰ ফলত আজি আমাৰ কোনোবা জন্মত, আমি পিছৰ জন্মত অকণমান পুণ্য সকলোৱে কৰিছে, যিকেইজন ভকত আমি আই মাতৃ সকলো আছে, কিবা এটা আমাৰ পুণ্যৰ কাৰণে আমি আজি ঈশ্বৰৰ কথা শুনিবলৈ পাইছোঁ। এইটো এটা বহুত ভাগ্যৰ কথা। আজি বহুতে গাঁওখনত চব শুই আছে, কিন্তু আমাৰ এই কিজনৰ আজি সময়খিনিত ইমান সময়ত প্ৰভু ভগৱন্তৰ কথা শুনা আমাৰ পুণ্য এটা আছিলে। সেইকাৰণে আমি এতিয়া শুনিবলৈ পাইছোঁ, আৰু আমি ভাগ্যৱান বুলিয়ে ক'ব লাগিব। গতিকে সেই বস্তুটো যদি বিশ্বাস কৰি পেলাই যদি আমি লওঁ, হয় দেই, ঈশ্বৰে হেৰি নকৰিলে আমাক কোনোৱে একো ক'ব নাই। কিছুমানে ভাবে আমি একেবাৰে ঢেউ ধন চন ঘটিলোঁ, গাড়ী বাংলা আছে, আমাক কোনোৱে যদি পুলিচে ধৰে টকা অলপ দি দিম, যাওক খাই যাম, টকাটোৱে চব বস্তু, এইবিলাক ইয়াতে পৰি যাব, সকলো এৰি থৈ আমি গুচি যাবগৈ লাগিব। এতিয়া শিপাই আমাৰ লগত কি যাব? আমাৰ এই যিটো আমি ঈশ্বৰৰ গুণানুকীৰ্তন কৰি পেলাই যদি আমি কিবা অকণমান সঞ্চয় কৰিব ল'ব পাৰিছোঁ, সেইটোহে আমাৰ লগত যোৱা বস্তু। গুণটো মহাধৰ্ম। কিন্তু বেয়া গুণ এটা থাকিলে ক'ব সি মৰিল, ভালেই হ'ল দে। কিন্তু আপোনাৰ যদি ভাল গুণ এটা থাকে, সেই বেয়া লাগিছে দেই, সেইটোৱে ক'ব, সেইটো আশীৰ্বাদ আপোনাৰ। গতিকে ভাগৱতত যিবিলাক কথা দিছে, আমি আখৰে আখৰে পালন কৰিব পাৰিব লাগিব। কিন্তু ইমান সহজ কথা নহয়। মই কৈ আছোঁ, মই পাৰিছোঁ নাই, কিন্তু বেছি নোৱাৰিলেও 2টামান কথা আমি যদি অকণমান গুৰুত্ব দিওঁ, তেতিয়াও কিবা হ'ব। আমি নিজে নিজে দুখ অনুভূতি, বা আমি পূৰ্বজন্মত কিবা কৰাৰ কাৰণে আজি দুখ পাইছোঁ, আকৌ মানুহ জন্ম দিছে। উদাহৰণ হিচাপে নাৰদে এদিন ক'লে যে প্ৰভু, এই ভকতি কৰিলে বা শ্ৰৱণ কীৰ্তন কৰিলে কি গতি পায়? তেতিয়া কৃষ্ণই ক'লে, তুমি কৈছা, সঁচাই কৈছা নে মিছাই কৈছা? তুমি এজন মহাবৈষ্ণৱ, তুমি আকৌ এইটো প্ৰশ্ন মোক কিয় সুধিছা? তাৰপৰা সঁচাই কৈছানে নে এনেই তুমি ধেমালিহে কৰিছা?
বোলে প্ৰভু মই সঁচাই কৈছোঁ, মোক ডাউট হৈ গৈছে তাৰমানে। অঁ হয় নেকি? তেতিয়াহ'লে তুমি এটা কাম কৰাহে, তুমি উত্তৰ দিশত যোৱা, গৈ থাকা, ৰাস্তাত যি জীৱ পোৱা তাকেই প্ৰশ্নটোৰ উত্তৰটো সুধিবা, তেওঁৱে দিব। যোৱা, তেওঁ দিব। সঁচাই কৈছেনে প্ৰভু? বোলে মই মিছা ক'মনে? তুমি মোক কৈছা যেতিয়া মই উত্তৰটো তোমাক দিছোঁ, তুমি যোৱা। সি গ'ল, নাৰত গৈ আছে ঈশ্বৰৰ নাম লৈ লৈ, বিন বজাই বজাই। এই গোবল এৰুৱা এটাই তাৰ আগত মানে দেখা দিছে, এই দৰ্শন দিছে, কৈছে যি জীৱকে সদায় সিয়ে ক'ব। সি কিন্তু গোবল এৰুৱাটো নাৰদে চিনি পোৱা নাই কি বস্তু। তেতিয়া সি হাত জোৰ কৰি পেলাই কৈছে, হে জীৱ, মই আপুনি কি জীৱ মই চিনি পোৱা নাই, কিন্তু মোৰ প্ৰভুৱে কৈছে যি জীৱকে সোধা সিয়ে এই উত্তৰটো দিব। গতিকে শ্ৰৱণ কীৰ্তন কৰিলে কি গতি পায় কোৱাচোন তুমি। তেতিয়া গোবল এৰুৱাটোৱে ভৰিকেইটা ওপৰলৈ ঠেং জোকাই জোকাই অলপ সময়ৰ পিছতে মৃত্যুবৰণ কৰিলে। তেতিয়া নাৰদে ভাবিলে সৰ্বনাশ, এইটোতো মোৰ পাপহে হ'ল, জীৱটোক সুধি পেলাই এইটো হত্যাহে কৰা গ'ল। উভতি গ'ল, গৈ প্ৰভুক ক'লেগৈ, বোলে প্ৰভু আপুনি যিটো কৈ পঠাইছিলে মোৰ দেখোন পাপহে হ'ল। বোলে কি হ'ল? বোলে এইটো কি জীৱ আছিল নেজানো, মই সুধোঁতে সি ভৰিকেইটা ওপৰলৈ ঠেং চেং জোকাই মৃত্যু হৈ গ'ল। বোলে মই তোমাক কি কৈছিলোঁ যে যি জীৱকে সোধা উত্তৰটো দিব, উত্তৰটো জানো দিলে সি? বোলে নিদিলে। তুমি কিয় আহিলা ঘূৰি? উত্তৰটো লৈ আহিব, যোৱা, এবাৰ ঘূৰি নাহিবা। আকৌ সি যাব লগা হ'ল নাৰত, গৈ আছে, সেইবাৰ পালে এটা গৰু পোৱালি, ই ঘাঁহ খাই আছে ৰাস্তাটো ওচৰতে। সি ধুনীয়াকৈ গৈ পেলাই কৈছে, হেৰা জীৱ, তুমিয়ে কোৱাচোন যে শ্ৰৱণ কীৰ্তন কৰিলে কি গতি পায়, মোক প্ৰভুৱে সুধিবলৈ দিছে। তাৰপৰা গৰু পোৱালিটোও ঠিক তেনেকুৱা অৱস্থাই হ'ল। এই গোবৰ ল'ৰাটো যেনেকৈ ভৰিকেইটা ওপৰলৈ গ'লে, ইও ঠেং ভৰি জোকাই মৃত্যুবৰণ কৰিলে। তেতিয়া নাৰদে ভাবিলে এইটো মই আৰু ডাঙৰ পাপ কৰিলোঁ। গৰু বধটো ডাঙৰ বধ, সেইটো শুদ্ধ জীৱ আছিলে, এইটো ডাঙৰ জীৱ। আৰু গৰু বধ বুলি ক'লে এইটো আমি সকলোৱে ভয়ে কৰোঁ। নাৰদে ভয় খাই এতিয়া পিছলৈও যাব নোৱাৰা হ'ল। গ'লে আকৌ বকি দিব কৃষ্ণই, গতিকে উত্তৰটো মই পাব লাগিব। আকৌ গ'ল, যাওঁতে এটা কেঁচুৱাই খেলি আছিলে, তাক গৈ ক'লে, বোপাও তুমি মোক একেবাৰে বচাই দিয়া, মই টানে পাইছোঁ আৰু তুমি আকৌ সেইটো ঢং নল'বা আৰু। কৈ দিছোঁ তাৰমানে আকৌ মৃত্যুবৰণ মানে সেইটো কোৱা নাই তাক ভালকৈ, কৈছে আগৰ জীৱন ভাবিছে তুমি মোক যেনে তেনে উদ্ধাৰ কৰা। বোলে কওকচোন, তাৰপিছত বোলে হেৰি শ্ৰৱণ কীৰ্তন কৰিলে কি গতি পায়? সি ঢেক ঢেকাই হাঁহিহে আছে। নহয়, মানুহ পোৱালিটো। তেতিয়া নাৰদে ক'লে, অহ তুমি যে ইমান হাঁহিছা, মইনো কি ক'লোঁ, তুমি হাঁহিত থাকিব পৰা নাই। তাৰপৰা সি বেছিকৈ হাঁহিছে, হাঁহি হাঁহি বোলে তুমি শান্ত হোৱা, মোক উত্তৰটো দিয়া, মই পৰিচানত আছোঁ। তেতিয়া মানে ক'লে, আপুনি মোক কৃপা কৰিলে, মই আপোনাৰ মানে ধাৰ গোটেই জীৱন মই পৰিশোধ কৰিব নোৱাৰিম। বোলে এনেকুৱা কি কাম কৰিলোঁ? বোলে আপুনি মোক কৃপা কৰিলে, যিহেতু জীৱই 84 নৰকণ্ড ঘূৰি ঘূৰিয়ে মানুহৰ জন্ম পায়, মোক 3 জন্মতে মানুহৰ জন্ম কৰি পেলালে আপুনি। গতিকে আপুনি এজন মহাবৈষ্ণৱ, আপুনি বৈষ্ণৱ কাৰণে মই ফটাফট এই প্ৰথমে যে মৰিছিলোঁ গোবৰ এৰুৱাটো ময়ে আছিলোঁ, আকৌ যে গৰু পোৱালটো মৰিছিলোঁ ময়ে আছিলোঁ, আৰু লগতে মোক মানুহৰ জন্ম দিলে। গতিকে মই সেইটো ফূৰ্তিতে হাঁহি আছোঁ যে মোক কিমান ভাগ্যৱান, আপোনাৰ ঋণ মই আৰু কোনোদিন পৰিশোধ কৰিব নোৱাৰিম। গতিকে মোক কৃপা কৰিলে, এতিয়া মই ঈশ্বৰৰ নাম ল'ব পাৰিম। এতিয়া চাওকচোন কিমান এটা মহাগুণ। আমি এতিয়া নৰসকলে সেই কথাটো ভাবোঁ জানো? মানুহৰ জন্ম পাই কি কৰিব লাগে? মানুহৰ কৰ্ম কৰিব লাগেনে অসুৰ কাম কৰিব লাগে? সেইকাৰণে শাস্ত্ৰত লিখাই আছে। গতিকে যি কৰ্ম আমাৰ মানুহে লোকসকলে কৰিব লাগে সেইটোহে কৰ্ম কৰিব লাগে, আৰু যদি আমি নকৰোঁ সেইটো পশুৰ লগত তুলনা কৰি থৈছে। গতিকে সাৱধান, প্ৰতিটো কথা সাৱধান বাণী কৰি থৈছে, আমি সাৱধান হ'ব লাগে। সাৱধান, আমি ভয় নকৰোঁ। ভয় ভক্তি, যদি আপুনি ভয় কৰে
আপোনাৰ ভক্তি জৰো আহিব আৰু ভাবিব দিছে। সেইকাৰণে ভাগৱতত কৈছে পিবত ভাগৱতং ৰসমালায়ং। গতিকে আমি ভাগৱতখন কিমান অহুপুৰুষাৰ্থকৈ গুৰুপুৰুষে অসমীয়ালৈ অনুবাদ কৰি সত্ৰ নামঘৰত দি দিছে। আমি সেইখিনি পঢ়ি পেলাই তাৰ যিখিনি নিৰ্দেশনা যদি সেইখিনি পালন কৰোঁ, তেতিয়াহ'লে আমি ভৱ সংসাৰখনৰ পৰা তৰি যাবলৈ নিশ্চয় পাৰিম। কৃষ্ণ দিয়ক। চাৰিমুঠি জীৱৰ ভিতৰত নৰকে শ্ৰেষ্ঠ গুৰুপুৰুষে মানে সিদ্ধান্ত দিছে। আমি নৰকসকলে এইবিলাক দাপোন, গুৰুসকলে ইয়াত দাপোন আমাক দি থৈছে। কলিলোক শ্ৰীমন্ত শংকৰদেৱে যেতিয়া কীৰ্তন পুথিখন লিখি আছিল, মাধৱ পুৰুষে আহি সুধিছে যে প্ৰভু আপুনি কি লিখি আছে? মুখত কলম লৈ ভাবি ভাবি কি লিখি আছে? তেতিয়া গুৰুজনাই কৈছে, হেৰা মাধৱ, মোক কলি যুগৰ লোকসকললৈ ভয় লাগিছে। মই কেনেকৈ কি মাধ্যমেৰে ইহঁতক চলাব পাৰিম, সেইটোৱে মই চিন্তিত হৈছোঁ। দেৱ সমাজেও সত্য যুগতে নাম গুপুত কৰি পেলাই মোক বহুত দিন নামটো গোটলকা খোৱালে। এতিয়া কলি লোকসকল অল্পমতি, তেওঁলোকে নামানিবই। গতিকে কি মাধ্যমেৰে মই ইহঁতক এই কলি লোকসকল অল্পমতি লোকসকলক কেনেকৈ চলাম, তাৰে চিন্তা কৰি কৰি মই কীৰ্তন পুথিখন মই লিখি আছোঁ। ধেমালি কথা ভবা নাই। প্ৰথমে গুৰুত কৰো নমস্কাৰ, শিৰদিয়া চৰণত যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে গুচিলা গুৰু যদি নাই তেওঁ একোৱেই নাই, একোৱে নাই। সেই দিলোঁ। যদি তেখেতৰ গুৰু আছে জৰুৰ কিবা অকণমান হ'লেও থাকিব। গতিকে প্ৰথমতে গুৰু, পিছতহে দেউ। আমাক গুৰুৱে কৈছে যে গুৰু দেউ নাম ভগৱান। আমি প্ৰথম যদি গুৰুক চিনি পোৱা নাই, তেতিয়া আমি একোৱেই চিনি পোৱা নাই। আৰু গুৰুৱেতো পথ প্ৰদৰ্শক, আৰু গুৰুৱেতো ঈশ্বৰ আছে বুলি দেখুৱাব। পথৰ পথযাত্ৰীজনে হ'ল গুৰু, যিজনক আমি আজি কপালৰ আগত লৈ ক'লে যায় বোলে প্ৰভু অমুকক কৃষ্ণ কৃষ্ণ। গুৰুক চুমন কৰিহে আপুনি ওলাইছে। আপোনাৰ পত্নীগৰাকীও আপোনাক গুৰুৰূপে নমস্কাৰ সোনকালে আহিব দেই। গতিকে বিনা গুৰুত ভকতি মুকুতি একো নাই। গুৰু যদি জ্ঞান নহয় তেওঁ গুৰু ভজিব কেনেকৈ ভজিব? জ্ঞানৰো ভাগ আছে। সেইকাৰণে কৈছে গুৰু শব্দ অৰ্থটো হৈছে জ্ঞানজনে গুৰুক ভজিব কোনো কাৰণত নহয়। কোনো কাৰণে নাই। এতিয়া গুৰু শব্দ অৰ্থটো হৈছে গু মানে আন্ধাৰ আৰু ৰু মানে পোহৰ। যিজনে আমাক আন্ধাৰৰ পৰা পোহৰলৈ আনে সেইজনেই গুৰু, আৰু সেইজনে পথ প্ৰদৰ্শক। সেইজনে ক'ব ঈশ্বৰ এইফালে গ'লেহে পাবা, এইফালে গ'লে নাপাবা। গতিকে আমি সেইখিনি মানিলেই হ'ল আৰু। দিনে হৈ আয়ু চেতন নাহিকে গাত, অল্প অল্প পানীৰ যেন মাছ দিনে শুকাই পৰৈ জল, তাতে কৰে কুতুহল কালৰ আঘ লাগিয়া এতিয়া কি ধুনীয়া লিখনি দিছে গুৰুপুৰুষে। আমাক মাছৰ লগত তুলনা কৰিছে। চাওকচোন, এক্সাম্পল হিচাপে এটা তালাবত পানী আছে, সি খৰালিমহীয়া কি হয়, শুকাই যাব। তেতিয়া কি হ'ব? মাছখিনি বিলাই। ঠিক আমাৰ জীৱনটো সেই তদ্ৰূপ তেনেকুৱাই। সাগৰত আছে মাছ এসোপা, সাগৰৰ মাছখিনিয়ে ভাবিছে আমি কোনোদিন নমৰোঁ, একো নহয়। কিন্তু তাতো আছে জম,
তাতো মানে মাছে ভক্ষণ কৰে, ডাঙৰ মাছে সৰু সৰু মাছবিলাকক গিলি থৈ খাই পেলায়, সিহঁতৰো মৰণ আছে। কিন্তু আমি এতিয়া আমাক গুৰুপুৰুষে এই যিখিনি মাছ কথা কৈছে, পানী কমকৈ আছে, তলবলাই আছোঁ, তথাপি আমাৰ কোনো মনলৈ যে এই সংসাৰখনৰ যে আমি ঈশ্বৰৰ অংশৰ জীৱ, আমি সকলোকে ভাগৱতৰ ধৰ্ম কি? ভাগৱতৰ ধৰ্ম সকলো চাৰিমুঠি জীৱক সমদৃষ্টিৰে দয়াশীলেৰে চাই যদি চলিব পাৰে, সেইটোহে ভাগৱতৰ দৰ্শন। কাৰণ আমি এতিয়া জীৱ হত্যা কৰোঁ। প্ৰথমে কি হৈছিলে? মৎস্য ৰূপ লৈছিলে কীৰ্তন পুথিত। আমি কিন্তু এতিয়া মাছ খাওঁ। চাবলৈ গ'লে আমি মাছো খাব নালাগে, নাপায়। প্ৰভু ভগৱন্তই মৎস্য ৰূপে প্ৰথমতে অৱতাৰ লৈছিলে, আমি সেই মৎস্যক ভক্ষণ কৰোঁ, নহয় জানো? এতিয়া যদি আমি কৈছোঁ বাৰু, ময়ো কৈছোঁ এইখিনি কথা বাৰু, তাৰ ভিতৰতে কোনোবাই যদি কিবা এটা অকণমান বুজি কিজানি ভালেই হয়, নহয় জানো? বোলে এই এনেকুৱা কথা বা অৰুণবাবে কথা এটা কৈছিলে, কটৰে মাছ এৰি দিছে, আচ্ছা আমি মাছ খাওঁ, আমি কিয় এৰিব নোৱাৰোঁ গম পাইছে? আমি অভ্যাস কৰিলোঁ। আমি জন্ম হওঁতে আমি মাছ খালোঁ, মাংস খালোঁ, এতিয়া কৰিব পৰা নাই। কিন্তু মাৰোৱাৰী এইটো নাখায়, তেওঁলোকৰ দিমাগ গতিকে সেই বস্তুটো কিয় খাব নালাগে? আৰু কিছুমানে কয় মাছ খালে চকুৰ ৰশ্মি পৰি যাব, সেইকাৰণে খাব লাগে দে। আমি লোভ সামৰিব পৰা নাই। প্ৰথম কথা হ'ল আমি লোভ সামৰিব পৰা নাই। গতিকে বিভিন্ন কথা কৈ আমি সকলোৱে মানে ডুবি আছোঁ এই সংসাৰখনত। আমি যে মৰিম এদিন, কচুপাতৰ পানীৰ নিচিনা তলবলাই আছোঁ। যিদিনাখন বতাহ মাৰিব খেৰেককৈ পৰি যাব, আমাৰ জীৱনটো ঠিক তেনেকুৱা কচুপাতৰ পানীৰ সৈতে তুলনা দিছে আমাৰ জীৱনটো। গতিকে আমি শাস্ত্ৰৰ ভকতৰ সংগ, এতিয়া আমি কেতিয়াবা ভাবিছোঁনে আমি ক'ৰ পৰা আহিলোঁ, ক'লৈ যাম? গুৰুবাব কওকচোন, আমি ক'ৰ পৰা আহিছিলোঁ, এতিয়া ক'লৈ যাম? যোৱা ৰাস্তাটোৰ কথা কওকচোন। আমি কেতিয়াবা ভাবি চাইছোঁনে? সেইবিলাক নাভাবাৰ কাৰণে বহুত তাত্ত্বিক কথা আছে, প্ৰতিটো কথাৰ অৰ্থ আছে। আমি পৰম ব্ৰহ্মৰ পৰা আহিছিলোঁ, তেওঁ অংশ জীৱ নহয় জানো? আমি তেওঁৰ পৰাই আহিলোঁ। আহি আমাক চব পথ প্ৰদৰ্শক গুৰুও ল'লোঁ, আমাক এনেকৈ দেখুৱাই দিলে, এনেকৈ গ'লে এনেকৈ ভাল, তেনেকৈ আমি সেইবিলাক জানিও। সেইকাৰণে যে কৈছে জানি নাম পখিলো শৰণে, তেতিয়াহ'লে আমি কম ভুল কৰি আছোঁনে? জানি নাম যদি নাজানি পেলাই কৰিলোঁ হয়, তেতিয়াহ'লে আমাৰ ভুল নাই। আমি যে ঘোষা এটা গাওঁ, জানি নাম পখিলো শৰণে, এতিয়া জানি পেলাইও তেতিয়া আমি এইটো এটা কি কৰি আছোঁ? ভগৱানৰ লগত আমি এটা কি বুলি কয় সেইটো, ঠগ প্ৰবঞ্চনা কৰি আছোঁ। জানি নাম পখিলো শৰণ আমি ঠগিছোঁ আমি। গতিকে ভগৱানক ঠগা মানে আমি নিজে ঠগন খোৱা, নহয় জানো? গতিকে চাওকচোন, আমাক মাধৱ পুৰুষে কি ধুনীয়াকৈ বুজাই আছে। জানি নাম আমি যেতিয়া পখি পেলাই আমি যদি ভুল কৰি থাকোঁ, গতিকে আমি দুখ পামেই, আমি সুখ ক'ত পাম? আৰু প্ৰভু ভগৱন্তই এইটো কাৰণে দিছে, দুখৰ মাজত সুখ। আৰু দুখ নিদিলে আপোনালোকেতো ঈশ্বৰৰ নামেই নল'ব। আপোনাক যদি সদায় সুখতে ৰাখে, আপোনালোকে ঈশ্বৰৰ নাম পাহৰি যাব। যেতিয়া দুখ পাব তেতিয়া হে প্ৰভু বচাওক, আপুনি নবচালে আৰু কোনো বচাওঁতো নাই। এনেকৈ হ'লেতো এবাৰ ক'ব, সেইটোৱে ভয়তেতো আপুনি নামষাৰটো ল'ব। গতিকে ইয়াত বহুত তাত্ত্বিক কথা। এইবিলাক হৈছে কি, পথ প্ৰদৰ্শক গুৰু আশ্ৰয় ল'ব লাগিব। আমি ঈশ্বৰক চিনি পাবলৈ হ'লে গুৰু আশ্ৰয় ল'বই লাগিব। আশ্ৰয় ল'লেহে আমি এই ভৱ সংসাৰখনত তৰি যাম। আমাক ছিনিয়ৰসকলে, বুজুৰ্গসকলে, বৃদ্ধসকলে ধুনীয়াকৈ বুজাইছে। আজি কোনোবা এগৰাকী বোৱাৰী পলাই আহিল, তাই কিবা চাহ বা কিবা এটা আনি পেলাই, তাই কিন্তু ভয়কৈ আহিছে, লগতে মানে ভয়ে খুৱাই দিলে, নানিবি তই, যা বেলেগ, মায়ে গোটেই যা তই নানিবি।
এইটো কওঁতে ছোৱালীজনীয়ে ভয়ো খালে আৰু কোনোদিন কিন্তু তাইক আয়ো পালাচোন হেৰি নহয় তই তোৰ হাতে এতিয়া নাখাওঁ আমি বা তই এতিয়া সন্ভোজন ল'ব লাগিব দেউতাই মায়ে ক তেতিয়াহে তোৰ হাতে আমি খাম তেতিয়া তাইক ভালদৰে যদি বুজাই দিয়ে মৰমেৰে তাই জৰুৰ বুজি পাব বোলা কথাটো হয় দেই তেতিয়া তাই হ'লেও মানে সুখ নাইকিয়া কৰি থাকিব বাপেক মাকক শাহুৱে কওক বোলে মই এই বুঢ়াটোৰ ওচৰলৈ লৈ গৈছিলোঁ চাহকণ বা তামোলখন দিবলৈ এনেকৈ ক'লে আকৌ অঁ সেইটো হয় আৰু তেতিয়া মাকেও ভাবিব মই ভাল কথা এটা কৈছে দে দিব লাগিব তহঁতক গতিকে আমাক বৃদ্ধসকলেও এইটো পথ প্ৰদৰ্শক দেখুৱাইছে আৰু আমি ল'ৰা ছোৱালীক চাওক কিমান কষ্ট কৰি কটাই মাটি বেছি কিবা কৰি ভাল ভাল মানে ডক্তৰ উকিল কিবা কিবি কৰাই দিছোঁ কিন্তু ভাগৱতৰ দৰ্শন নোপোৱাৰ কাৰণে আমাৰ শিক্ষা আমি নজনোৱাৰ কাৰণে তেওঁলোকক আমি আচল ৰাস্তালৈ আনিব পৰা নাই এতিয়া আমাৰ ল'ৰা ছোৱালীক ভাগৱত দৰ্শন নিদিয়াৰ কাৰণে বোপাই ডাঙৰ কোনোবা আই এগৰাকী আহিলে সেৱা এটা কৰিব লাগে আমি সেইটো নিশিকাওঁ নমস্কাৰ বুলি ক'ব লাগে তাকো নিশিকাওঁ কিন্তু আমি কি শিকাওঁ গুড মৰ্ণিং বুলি কওঁ ইংৰাজী শিকাবলৈ আমি বিচাৰোঁ কাৰণ আমাৰ ছোৱালীজনী ইংৰাজীত বা আমাৰ ল'ৰাটো একেবাৰে পাকৈত হওক ডক্তৰ অফিচাৰ ইঞ্জিনিয়াৰ হওক অধিবক্তা হওক কিন্তু তাৰ বিনিময়ত কি হ'ল বুঢ়া কালত বৃদ্ধ কালত সেইকেইটা ল'ৰা ছোৱালীয়ে মাক বাপেকক নেচায় বৃদ্ধ আশ্ৰমত থৈ গ'ল নহয় জানো তেতিয়াহ'লে আমি কিবা লাভ আছেনে ল'ৰা ছোৱালীক এনেকৈ পঢ়াই শুনাই একেবাৰে হেৰি কৰাটো গতিকে আমাৰ ভুল আমি সেই ভুলৰ কাৰণে আমি সেই ল'ৰা ছোৱালীৰ পৰা আমি কোনো সন্মান নাপাম গতিকে এইবিলাক হৈ আছে দেখা কথাখিনিহে কৈছোঁ দেই বাহিৰলৈ গৈছোঁ যদি কৃষ্ণ কৃষ্ণ বিনে গতি নাই আৰু কৃষ্ণ খেৰ খাৰ হেতু ৰাম নামে বান্ধি সেতু সাগৰ সংসাৰ সাগৰ ভুৱা পাৰ হে ৰাম পৰম মংগল নাম কৃষ্ণই কাম যাৰ থাকে বাক্যত সতত তাৰ মহা পাপ কুটি নাম গণিত পুৰি ভস্ম হুয়া সেইখিনি কথা অলপ আগতে এতিয়া পাতি উঠিছোঁ নামে কি কৰিব পাৰে এতিয়া নামে খনকতে ভস্ম কৰিব পাৰে কৈছে কিন্তু নাম আকৌ ল'বলৈ জানিবও লাগিব নাম আপুনি লৈছে আপোনাৰ ধ্যান নাই ল'ব লাগে লৈছে আৰু তেনেকৈ নহয় যদি আপুনি যি ধৰণে ল'ব লাগে সেই ধৰণে যদি নাম লৈছে তেতিয়াহ'লে অনেকতে কাম কৰিব অনেকতে ভস্ম হৈ যাব এই নাম বৰ ডাঙৰ বিৰাট সাংঘাতিক বস্তু নাম নামিব দিছে অহংকাৰ ভাৱেৰে নাম ল'ব দিয়া নাই আৰু অহংকাৰ ভাৱে লওঁতো গতি পাইছে কিন্তু যেনেকৈ কংসই পোৱা নাই জানো শিশুপালে পাইছে তথাপিও পাইছে নামৰ শাস্ত্ৰ জানিবা মজা নামে সেইটো ৰাজা পাতে কৰ
জানা করে আনো কর্ম ধর্ম হবে কৃষ্ণ খেদে গরু রাজা জানিয়া কৃষ্ণ